30 কোটি বছৰ আগতে পৃথিৱীত অক্সিজেনৰ মাত্ৰা অধিক আছিল, যাৰ বাবে আমি দেখা জীয়াজনীৰ দেহৰ আকাৰ এজনী চৰাইৰ সমান ডাঙৰ আছিল। পৃথিৱীৰ উত্তৰ মেৰুৰ ৰাতিৰ আকাশত এক ৰংচঙীয়া বিচিত্ৰ পোহৰ দেখা যায়, যাৰ কাৰণ হৈছে সূৰ্যৰ পৰা নিৰন্তৰ চাৰ্জ পাৰ্টিকলছ পৃথিৱীৰ ফালে আহি থাকে, যাক কয় ছলাৰ উইণ্ড। পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰই এই কণাবোৰক উত্তৰ আৰু দক্ষিণ মেৰুৰ দিশে পঠিয়াই দিয়ে। যেতিয়া এই কণাই অক্সিজেন আৰু নাইট্ৰজেন গেছৰ অণুবোৰক খুন্দিয়ায়, যাৰ ফলত এই গেছৰ অণুবোৰ উত্তেজিত হৈ সেউজীয়া, ৰঙা, বেঙুনীয়া পোহৰ নিৰ্গত কৰে, যাক কোৱা হয় নৰ্দাৰ্ণ লাইটছ। এই পৰিঘটনা অৱশ্যে দক্ষিণ মেৰুতো দেখা যায়। জুলীয়া অক্সিজেন ৰকেটত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়, যাক কোৱা হয় LO2। যিহেতু মহাকাশত কোনো গেছ বা অক্সিজেন নাথাকে, LO2ৱে কেৰাচিন, হাইড্ৰজেন, মিথেন আদিক অক্সিজেনৰ যোগান ধৰি জ্বলিবলৈ সহায় কৰে। বিজ্ঞানীসকলে কয় যে পৃথিৱীৰ 50% অক্সিজেনৰ প্ৰডাকশ্যন সাগৰ মহাসাগৰত হয়। সাগৰৰ প্লেংকটন, শেলাই আৰু কিছুমান বেক্টেৰিয়াই সালোক সংশ্লেষণৰ জৰিয়তে ইয়াক উৎপাদন কৰে। এটা ক্ষুদ্ৰ বেক্টেৰিয়া যাৰ নাম হৈছে প্ৰ'ক্ল'ৰ'ককাছ, ফটোচিনথেচিছ কৰা আটাইতকৈ সৰু জীৱ, যিয়ে পৃথিৱীৰ 20% অক্সিজেন অকলে তৈয়াৰ কৰে। কিন্তু কয় নহয়, হাতীয়ে লাডে যেনেকৈ খায়ো তেনেকৈ। একেদৰেই মহাসাগৰৰ পৰা যেনেকৈ অক্সিজেন প্ৰস্তুত হয়, তেনেকৈ খৰচো হয়, কাৰণ ইয়াতো বহুতো প্ৰাণ আছে। অক্সিজেন বতাহত থাকে প্ৰায় 21%। সকলো জীৱকে জীয়াই থাকিবলৈ অক্সিজেন লাগে, আমাকো লাগে। আমি উশাহ লওঁতে প্ৰায় 78% নাইট্ৰজেন গেছ, 21% অক্সিজেন, বাকী কাৰ্বন ডাই অক্সাইড, আৰ্গন আৰু জলীয় বাষ্প থাকে। কিন্তু যদি 100% অক্সিজেন আমি উশাহত লৈ থাকোঁ, তাত নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড আদি নাথাকে, তেতিয়া অক্সিজেন পয়জনিং হয়, যাৰ বাবে আমাৰ কোষ, কলা আৰু অংগৰ ক্ষতি হ'ব পাৰে। বিশুদ্ধ অক্সিজেন আমাৰ বাবে ক্ষতিকাৰক, কিন্তু কিছু বিশেষ চৰ্তত মেডিকেল আৰু দুবাৰুসকলৰ সঁজুলিত অক্সিজেন ব্যৱহাৰ হয়, মানে বিশুদ্ধ অক্সিজেন। বিশুদ্ধ অক্সিজেন জীৱনৰ বাবে প্ৰয়োজনীয় নহয়, বৰং অতিমাত্ৰা অক্সিজেনেই আমাক হানি কৰিব পাৰে। 1980 চনত এণ্টাৰ্কটিকাত অজনৰ এটা পাতল তৰপ আৱিষ্কাৰ হৈছিল, যাক কোৱা হয় অজন ছিদ্ৰ। বিশ্বই মন্ট্ৰিয়েল প্ৰট'কলৰ জৰিয়তে এই সমস্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিছে। বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ অংশত থাকে অজন। অজন হৈছে অক্সিজেনৰ 3টা অণু। আমি উশাহত লোৱা অক্সিজেন গেছত থাকে অক্সিজেনৰ 2টা অণু। অজনে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি পৃথিৱীখনৰ জীৱবোৰক বচাই ৰাখিছে, যি ৰশ্মিয়ে আমাৰ ছালত কেঞ্চাৰ কৰিব পাৰে আৰু চকু নষ্ট কৰিব পাৰে।